আজি আপোনালোকৰ আগত এজন মহান ব্যক্তিৰ কথা ক'বলৈ গৈ আছোঁ। যোৱাকালি মই এভাগ নামঘৰত ভাগৱত পাঠ কৰিবলৈ গৈছিলোঁ। আৰু এজন মানুহ কিমান মহান হ'লে তেওঁক ভগৱানৰ শাৰীত ৰাখি পূজা কৰা হয়। ঠিক তেনে এজন মহান ব্যক্তি হ'ল আমাৰ প্ৰাণৰ শিল্পী, অসমীয়া শিল্পী জগতৰ ৰজা, যাক আমি জুবিন দা বুলি কওঁ। তেওঁক মানে নামঘৰ ভাগিত এনেধৰণে পূজা কৰা হৈছে যেন স্বয়ং ভগৱন্তক পূজা কৰা হৈছে। সন্মুখতে ভাগৱত পাঠ চলি আছে 7 দিনীয়া কাৰ্যসূচীৰে, আৰু সেই কাৰ্যসূচীৰ মাজতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক 7 দিন 7 ৰাতি বন্তি প্ৰজ্বলন কৰি ধূপ-ধূনাৰে তেওঁক ঠিক ভগৱানৰ ৰূপত পূজা কৰা হৈছিল। এতিয়া ক'বলৈ হ'লে কি হয়, যিহেতু জুবিনদাৰ যি তেখেতৰ অৱদান অসমীয়া শিল্পী জগতত, তেওঁ যি অৱদান চিনেমাই হওক বা গানেই হওক, তেওঁ ফুটবলো খেলিছিলে আৰু তেওঁ খুব ভাল সাঁতুৰিছিলেও, আৰু তেওঁ অতি দুখীয়া শ্ৰেণীক মানে বহুত সহায় কৰিছিল। আৰু তেনে এজন ব্যক্তিৰ ন্যায় ক্ষেত্ৰত ইমান লেহেমীয়া হ'ব লাগে বুলি আমি ভবাই নাছিলোঁ। কিন্তু আৰু যিহেতু এতিয়া ছ'চিয়েল মিডিয়াত জুবিন গাৰ্গ #জাষ্টিছ ফৰ জুবিন গাৰ্গ নামেৰে যি আমাৰ প্ৰতিবাদ চলি আছে, সেয়া 4 মিলিয়ন আশে-পাশে হৈছেগৈ। তথাপিও যেন আমাৰ মৰমৰ শিল্পী জুবিনদাৰ ন্যায় আমি অতি সোনকালে পাওঁ, তাৰে কামনা কৰোঁ। আৰু আমাৰ অসমীয়া সমাজ তথা কোনো জাতি ধৰ্ম ভেদ কৰা নাছিলে তেখেতে, সকলোকে সমান দৃষ্টিৰে চাইছিলে আৰু সকলোকে সমানে উদ্ধাৰ কৰিছিলে। কাৰোবাক টকা পইচাই হওক, কাৰোবাক কিবা সহায়েই হওক, তেওঁ সদায় আগবাঢ়ি আহিছিলে। আৰু যেতিয়া আমাৰ অসমত বানপানীৰ সমস্যা আহে, তেতিয়া শিল্পী সমাজ তেওঁ আগবাঢ়ি আহিছিল, সকলোকে সহায় কৰিছিল। তেনে এজন মহান ব্যক্তি আমাৰ সমাজৰ পৰা নাইকিয়া হৈ যোৱাত আমি সঁচাকৈ বৰ মৰ্মান্তিক হৈছোঁ। অতি দুখজনকভাৱে আজি এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ময়ো সঁচা কথা ক'বলৈ গ'লে ময়ো এজন জুবিন অনুৰাগী। যিদিনাখন জুবিন দা নোহোৱা কথা আমি গম পাইছিলোঁ, সেইদিনাখন অতিকৈ ভাগি পৰিছিলোঁ। আৰু বৰ্তমানো সেই দুখ আমাৰ মনৰ পৰা আঁতৰি যোৱা নাই, আৰু চাগে ভৱিষ্যতেও তেওঁ নোহোৱা এক দুখ এটা আমাৰ হৃদয়ত সদায় থাকিব। আৰু তেওঁ যিখিনি কৰিছিল আমাৰ যুৱ প্ৰজন্মই হওক বা আমাৰ জাতিয়ে হওক বা সামাজিক ক্ষেত্ৰতে হওক, তেওঁ সদায় আগবাঢ়ি আহিছিল। তেনে এজন ব্যক্তি হয়তো আৰু কোনোদিন আমাৰ মাজলৈ নাহিব। সেয়েহে আমি জুবিন দাক সদায় আমাৰ হৃদয়ত জীয়াই ৰাখিব লাগিব, আৰু তেওঁৰ গানবোৰ আমি সদায় শুনিব লাগিব। আৰু তেওঁ দেখুৱাই থৈ যোৱা
আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব। আৰু মই ভাবোঁ জুবিন দাই যি আমাৰ কাৰণে কৰি থৈ গ'ল সেয়া আমি দিব পৰা নাই। তথাপিও আমি চেষ্টা কৰি আছোঁ, যিহেতু আমাক জুবিন দাৰ ন্যায় লাগে। আমাক ন্যায় লাগে, সেই ন্যায় ইমান পলম হৈছে, তথাপিও আমাৰ চৰকাৰৰ ওপৰত আশ্বাস আছে, বিশ্বাস আছে। আৰু যি SIT দলে এই তদন্ত কৰি আছে, সঠিকভাৱে তেওঁলোক অপৰাধী হ'লে শাস্তি পোৱাটো আমি বিচাৰোঁ। আৰু বহুলোকে তেওঁৰ প্ৰতিমূৰ্তি সাজি তেওঁক ক্ষুদ্ৰমান হ'লেও সহায় কৰিছে, তেওঁৰ স্মৃতি জীয়াই ৰাখিব বিচাৰিছে। আমি তাত নথৈকে আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আৰু ময়ো এজন দুখীয়া ঘৰৰ পৰিয়ালৰ ল'ৰা। আমি যিমানখিনি পাৰিছোঁ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আগলৈকো জুবিন দাৰ স্মৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰি যাম। আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই যিহেতু নাহৰ গছ অতিকৈ ভাল পাইছিলে, মানে বহুত ভাল পাইছিলে। আমি তেওঁৰ নামত নাহৰ পুলিও ৰোপণ কৰিছোঁ। অকল ৰোপণ কৰিলেই নহ'ব, আমি পুলিটো চাফ চিকুণ কৰি সাৰ পানী দি ডাঙৰ দীঘল কৰিব লাগিব, যিহেতু সেয়াও আমি প্ৰচেষ্টা চলাই আছোঁ। ইয়াকে কৈ মই আজি এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। আৰু আমাৰ চেনেলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।